পায়স পায়স কি ধুনীয়া পায়স বন্ধুসকল আজি আমি দুইজনে মিলি পায়স বনাই দেখাম আপোনালোকক বহুত ধুনীয়া পায়স হ'ব আজি তো ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমে আমি চাউলটো তিয়াই ল'লোঁ চাউলটো অকণমান কোমল হ'বলৈ দিব লাগে তেতিয়া পায়সটো ভাল হয় তো আপোনালোকে যিমান পৰিমাণৰ চাউল লয় আৰু যিমান নিজৰ মতে ল'ব পাৰে তো আমি চাউলটো অকণমান তিয়াবলৈ দিছোঁ এতিয়া আমি খিচমিচটো ইয়াত দি দিলোঁ যিমান পৰিমাণে লয় ইয়াত গোটেইকেইটা দিয়া আছে কাজু খিচমিচ গোটেইকেইটা দি আপোনালোকে গোটেইকেইটা দিব গোটেইকেইটা দি আমি এতিয়া ইয়াক অকণমান ভাজিব লাগিব তো আমি কেৰাহীটোত তেল অকণমান দি দিলোঁ তেলটো গৰম হৈ লওক তেল গৰম হোৱাৰ পিছত খিচমিচটো দি দিম তেলটো গৰম হৈছে এতিয়া গৰম হ'ল খিচমিচটো দি দিয়া খিচমিচটো দিলে বেছিকৈ ভাজিব নালাগে অকণমান ভাজি ল'ব আপোনালোকে এতিয়া আপোনাৰ এই কাজুকেইটা অকণমান ফুলি উঠিব তাৰপিছত উলিয়াই দিব হৈ গ'ল ফুলি চব এনেকুৱা হ'ব লাগে তো আমি ইয়াত উলিয়াই ল'লোঁ এতিয়া উলিয়াই লওঁ গোটেইকেইটা এতিয়া আমি 1 লিটাৰ পানী ল'লোঁ গৰম পানী ইয়াত আমি এতিয়া পানীটো আগতীয়াকৈ উতলাই লৈছিলোঁ উতলাই পিনে এতিয়া গাখীৰটো দি দিলোঁ এভৰিডে গাখীৰে লৈছোঁ আমি গৰু গাখীৰ হ'লে আৰু ভাল তো এভৰিডে গাখীৰ আপোনাৰ 400 গ্ৰাম গাখীৰ 400 গ্ৰাম গাখীৰ ইয়াত দি দিছোঁ 1 লিটাৰত 400 গ্ৰাম দি দিব এতিয়া অলপ ডাঠ হ'ব লাগে বস্তুটো এতিয়া ভাল হৈ পাৰিব ভালকৈ লৰাই লওঁ ইয়াত এতিয়া সম্পূৰ্ণ মিলি গ'ল গাখীৰটো চব ধুনীয়া কাঢ়া হৈ গ'ল জুইটো অকণমান জ্বলাই লওঁ কেনেকৈ আপোনালোকে হেৰিত জুইত বনালে খাবলৈ টেষ্টি হয় সেইকাৰণে আমি আজি জুইতে বনাইছোঁ গেছত বনোৱা নাই গেছত বনোৱাতকৈ আপোনাৰ জুইত বনোৱাটো বহুত টেষ্টি হয় তো এতিয়া আমি গাখীৰটো অকণমান উতলাই লওঁ যদি তুমি চাই ল'ব গাখীৰটো ফাটিছে নেকি যদি ফাটিলে ভাল নহয় চাই ল'ব যদি তুমি ঠিকে আছে চাই লওঁ ভালকৈ আমি চাই ল'ব লাগে তো চব চাউলটো আমি চাউলটো তিয়াই অকণমান কুমলীয়া হৈ গ'ল চাউলটো কোমল হ'ব লাগে পানী এটা পেলাই দিলোঁ আমি তো এইটো ৰেডি কৰি থৈছোঁ তো এতিয়া গাখীৰটো ভালকৈ উতলাই ল'ব লাগিব মই অকলে বনোৱা নাই তেওঁৱে বনাইছে দেই দুইজনে মিলি বনাইছোঁ উতলা নাই আৰু অকণমান সময় লাগিব উতলিছে চাউলটো দি দিলোঁ এতিয়া আমি গাখীৰটো ভালদৰে উতলিলে চাউলটো ভালকৈ লৰাই জুইটো বেছি হৈ গ'ল চেনিটো লৈ ল'লোঁ আমি এতিয়া আৰু দিব লাগিব চেনি আপোনাৰ কিমান মিঠা লাগে তাৰ পৰিমাণে আপোনালোকে চেনি দিব পাৰে নিজৰ মতে চেনি এতিয়া আমি গুলি দিলোঁ চেনি দি পিনে এতিয়া আৰু অকণমান চেনি দি দিওঁ কেনেকৈ আমি মিঠা খাই ভাল পাওঁ তো আপোনালোকে কিমান বেছি মিঠাই খায় নে কম খায় নাজানো আমি অলপ মিঠা বেছি টেষ্টিয়ে খাওঁ তো অকণমান চেনি অকণমান বেছিকৈ দি দিছোঁ চেনি দি পিনে ভালকৈ এইটো লৰাই ল'লোঁ এতিয়া অকণমান এইটো সিজি লওক চাউলটো সিজি ল'ব দিব লাগিব তাৰপিছতে আমি খিচমিচ এইকেইটা দিম তেজপাত খিচমিচ যি যি আছে আপোনালোকে গোটেইকেইটা দিব পাৰে
এতিয়া আমি খিচমিচটো দি দিওঁ। খিচমিচটো দি দিম। খিচমিচটো যেতিয়া দিব, যেতিয়া চাউলটো অকণমান উতলিব, অকণমান সিজিব, তেতিয়াই দিব। তো আমাৰ অকণমান সিজিলে, তো এতিয়া আমি দি দিলোঁ। অকণমান পিছত দেখালোঁ আৰু মই ভালকৈ লৰাই লওঁ এইটো। অকল পায়স হৈ গ'ল, চক ধুনীয়া পায়স ৰেডি হৈ গ'ল। এতিয়া উলিয়াইছে পায়সকেইটা, উলিয়াই লৈছোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিওঁ। আপোনালোকেও পায়স খাব যদি আহিব দেই। চক বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকৈ লাগিলে জনাব, আৰু কমেণ্ট বক্সত এটা কমেণ্ট দিবলৈ নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় জনাব, তেতিয়া আমাক ভাল লাগে আৰু ভিডিঅ' বনাই যাম। তো আজি আমাৰ এই পায়স বনোৱাটো আপোনালোকক কেনেকুৱা লাগিলে, তো আপুনিও বনাই চাব একবাৰ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো। আমি সদায় এটা ভিডিঅ' লৈ আহি থাকোঁ। তো নমস্কাৰ।